মা কসম কালি হল পৰীক্ষা আকৌচোন পঢ়াই নাই মই ফল দিনত দিনটো আপিছতে কিবা কৰাতে ইনকে টাইম গেলা গুচি আকৌ এতিয়া পঢ়াই নাই পৰীক্ষাৰ টাইমত হাতো খামে মৰবা লগা হৈছে ইবাৰ বেগ আহিলে এঙেল বেগ আহিল মোৰ আৰু ইবাৰ যদি বেগ আহে মোক ঘৰৰ পৰা লাঠ মাৰি উলিয়াই দিব দেউতাই মা কসম তামাম চিন্তা হৈছে মোৰ কি কৰোঁ আইডিয়া মনিকে এটা ফোন মাৰি লওঁ সি পঢ়িছে কিজানি মাম তাৰ তাতে চাই লিখবা লাগব কালি মই কি কৈছা হে কালি পৰীক্ষা দিওঁ তামাম পঢ়িছা জানি মই অলপ চলপ পঢ়িছোঁ ৰ যোনকেইটা প্ৰশ্ন চাইছোঁ সেইকেইটা যদি কমন পৰে মা কচম ফালি দিম পৰীক্ষা কালি চাই থাকচোন বাই তই কিমান পঢ়িছা হ'বৰে নাংগে বেছি পঢ়িবা মই দেখোন কালি কিমান লিখবি তই ভাগৰি যাবি লিখি দেচোন দে মা কচম মিছা মিছি লেবেলটো দিলোঁ কি হ'ব মোৰ কালি যদি লিখবা নোৱাৰোঁ মাৰ সন্মান গোটেই যাব যি হ'ব দে সময়ত দেখা যাব কি হয় পৰিণতি মা কসম পঢ়ি আছিলো আম কঁঠালৰ ছবি পেপাৰ ধৰি কিবা বেলেগে দিলাকে ফল মাথা চাথা নষ্ট কি দিলাকে মনি এখন কি দেখি ধৰবা পাৰছা না তই হাল্লা নকৰিবি চাৰে শুনলে উলিয়াই দিব আৰু পৰাই দে যি দিছি সেই লেখি থাক মনে মনে আই চলিহাত মনে মনে কি হাল্লা কৰিছা তোন পৰীক্ষা লেখ না মাছ ধৰা চাবা আহিছা পৰীক্ষা লেখ চুপচাপ ধেই হগুন ক'ত পঢ়া মাষ্টৰ পৰীক্ষা দিছোঁ ৰ হাল্লা কৰবা অহা নাই কিন্তু পঢ়ি আছিলো আম কঁঠালৰ ছবি কিন্তু আহিছি এলা বেলেগে ধৰিবি হা তই ডিগ্ৰী পৰীক্ষাত আম কঁঠালৰ ছবি বঢ়িয়া তই কোনখন কলেজৰ পৰা হাই ছেকেণ্ডাৰী পাছ হে বাপা তোক কিয় লাগে মই কোনখন কলেজৰ পৰা হাই ছেকেণ্ডাৰী পাছ কৰিছো তই পৰীক্ষা ল'বা আহিছা পৰীক্ষা ল বেছি উল্টা পাল্টা প্ৰশ্ন কাটকিবি কিবা খং উঠোৱাৰ পৰাই উঠি গুচি যাম আৰু মই য'ত পঢ়িছিলো সেইখনত অকল মই ষ্টুডেণ্ট মই ৰাজা সেইখন কলেজত বুজি পালি বুজি পালো দে সেইকাৰণে তই ইমান গমা গৰু আকো নাজনা ডিগ্ৰী পৰীক্ষাটো আম কঁঠালৰ ছবি চাই আহা থৈ বকা লাগা মই আম কঁঠালৰ ছবি নাচাই তোৰ ঘৰেৰ মেখেলাৰ ছবি চাই আহিব লাগছিল নেকি বাপা নালগে দে তই অলপ মনে মনে থাক মোৰ মাথাটো ঘূৰাব ধৰছি কোনি আছা মোক অলপ তেল পানী দিয়ে থৈ বকা লাগা উল্টা পাল্টা বুকি বুকি ছাৰৰ মাথো কিয় গৰম কৰছা তই মেক্সেনি মই ক'ত মাথা গৰম কৰলো পৰীক্ষাত মই চাইছিলো আম কঁঠালৰ ছবি কিন্তু দিছি এলা কবাৰ মই এতিয়া কি কৰিম সেইকাৰণে মই মাথা নষ্ট হৈছে গম পাইছ না নাই আম কঁঠালৰ ছবি চাইটো তোৰ ভুল ইংলিছৰ পৰীক্ষাত কোনে আম কঁঠালৰ ছবি চাই আহে ছাৰ মই আহাতে আম কঁঠালৰ ছবি চাই আছিলো এলা এতিয়া কি দিছা মই আকৌ ধৰিব পৰা নাই মই আকৌ লিখবালো গম পাইছা না মই যাওঁ দেই এতিয়া মোৰ মাথাটো নষ্ট হৈছে মই এতিয়া যাই কিনে অলপ পুখুৰী ঘৰত বহিব লাগিব তেহে যদি মাথাটো অলপ ঠাণ্ডা পৰে মই যাওঁ দে ছাৰৰ পাই চলি পৰীক্ষা নাযাকে তই ক'ত যাব আলছা ছাৰ কিয় না কৰা মই আকৌ লিখবা নোৱাৰো নাই ইয়াতে বহি থাকি মই কৰিম কি সেইকাৰণে মই অলপ যাওঁ দে য'তে তই তোমাৰ দোকানত চাধা আৰু চিখৰ খাই যাবি পইচাটো ময়ে দিম তই টেনশ্যন ল'ব নালাগে কেৱল পৰীক্ষাৰ পাছ কৰা নাম্বাৰটো তই মোক দি দিলি হ'ল যা হ'ব যা দি দিম নাম্বাৰ টেনশ্যন ল'ব নালাগে হ'ব দে ছাৰ মই গেলো হাও কি অসভ্য আস্তৰে তোৱে চিকাৰৰ চালা দিয়াতে ভতি গেল চলি তই কিবা কৈছা নেকি নাই নাই আপনি যাওঁতে খালি গৌতমত একবাৰ সোমাই যাব পইচাটো মই দিম যাওক টেনশ্যন ল'ব নালাগে আপনি খালি মোক পাছ কৰা নাম্বাৰটো দিলি হ'ল বা বঢ়িয়া পাৰে যা দিম যা টেনশ্যন ল'ব নালাগে ছাৰ গেলো মই ছাৰ আপুনি কিন্তু বম চুতীয়া দক চোৱাৰ বাচ্চা তই মোক চুতীয়া কৈছা তই ফেলিবা হ'ব যা বকা লগা মাষ্টৰ তোৰ নিচিনা মাছ নালগে যা আমাক থাক তই মেক্সেনি পৰীক্ষা দি এইটোৱে অলপ ভাল ষ্টুডেণ্ট আছিল নেকি নে ময়ো যাওঁৱে দে আৰু